নমস্কাৰ পুনৰবাৰ এটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি আৰু আজি এই পবিত্ৰ ক্ষণত গুৰুজনাক সহস্ৰ প্ৰণিপাত জনালোঁ। আৰু যিহেতু আজি গুৰুজনাৰ তিথি, আমাৰ নামঘৰত আমাৰ গাঁৱৰ ৰাইজে সমূহীয়াভাৱে এই তিথি পালন কৰে আৰু আজি নামঘৰলৈ তাকে ওলাইছোঁ। আৰু তাকে নামঘৰলৈ যাবৰ বাবে চুৰি এখন পিন্ধি ল'লোঁ। আহক এতিয়া আমি নামঘৰলৈ গমন কৰোঁ। ইতিমধ্যে মই নামঘৰ পাইছোঁহি আৰু এইজনাই আমাৰ নামঘৰজনা। ভকতো আহিছে, গতিকে মই সোমাই যাওঁ। এয়াই আমাৰ নামঘৰৰ আসনখন আৰু খুব সুন্দৰ। ইয়াৰ পিছতে নাম প্ৰসংগ আৰম্ভ হ'ল। নাম প্ৰসংগ শেষ হোৱাৰ পিছতে প্ৰসাদ বিতৰণৰ কাৰ্যসূচী আৰম্ভ হয়। প্ৰতি বছৰে এনেধৰণে আহোঁ আৰু খুব ভাল লাগে নামঘৰলৈ আহি। এই পবিত্ৰ ভাদ মাহত এনেকৈ নামঘৰলৈ আহিলোঁ আৰু খুব ভাল লাগিল। আজি যিহেতু মাধৱদেৱৰ তিথি আছিল, সেইকাৰণে আৰু ভাল লাগিছে। ইতিমধ্যে প্ৰসাদৰ কাম আৰম্ভ হৈছে। ইতিমধ্যে আমাৰ প্ৰসাদো দিলেহি আৰু প্ৰসাদ গ্ৰহণ কৰিবলৈ আজ্ঞা দিছে। গতিকে আমি প্ৰসাদ খাবলৈ লৈছোঁ। ইতিমধ্যে আমাৰ তিথি সমাপ্ত হ'ল আৰু নামঘৰৰ পৰা আমি বিদায় ল'বলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ ইমানেই, ধন্যবাদ।